নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত আজি এনে সৰু এটা ভিডিঅ' বনাব খুজিছোঁ আৰু আপোনালোকে চাই আছে চিনাকি অসম আৰু আপোনালোকে চাই থাকিব মই কি দেখাব পাৰোঁ, কি আৰু কি কৰিব নোৱাৰোঁ। মই এতিয়া অসমত নাই বাৰু, বেংগলোৰত আছোঁ। বেংগলোৰত মই কাম কৰোঁ TVS কোম্পানীত আৰু আপোনালোকে চাই থাকিব কি ভিডিঅ' দিব পাৰোঁ, কি দিব নোৱাৰোঁ। যিখিনি পাৰোঁ আপোনালোকক দেখাম আৰু মোৰ ঘৰত বোলে মোৰ গাঁৱৰ কিছুমান ভাল বস্তু আছে, ভাল প্লেচ আছে, সেইবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এনেকৈ কিয়নো চাই থাকিব লাগে মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আমাৰ এনে সৰু ভিডিঅ' চাই থাকিবৰ কাৰণে কেতিয়াবা কমেডি হ'ব, কেতিয়াবা অকণমান বেলেগ ধৰণৰ হ'ব, চাই থাকিব আপোনালোকে। যিহেতু মই চিনাকি অসম বুলি মোৰ ইউটিউব চেনেলটো ৰখা হৈছে, কিয়নো আমাৰ অসমখন সকলোৱে চিনি পায়, বাহিৰতো চিনি পায়। আমাৰ অসমৰ মানুহেই মাত্ৰ চিনি নাপায়, অসমৰ বাহিৰত বহুত মানুহে চিনি পায়, চবে জানে অসমটো কেনেকুৱা আৰু অসমত মানে কি হয় কি নহয় সকলোৱে জানে। সেইকাৰণে মোৰ চিনাকি অসম বুলি ৰখা হৈছে। আৰু বাকী যিয়ে নহওক, মোৰ চিনাকি অসম ইউটিউব চেনেলটোৰ নাম ৰখাৰ কাৰণে কেনেকুৱা আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভাল লাগিব আপোনালোকৰ মতামতটো জানিলে। ঠিক আছে, এতিয়া বাই, এইখিনিয়ে ক'ম বুলি ভাবিলোঁ। বাকী আৰু দুটামান কিবা এটা বস্তু দেখাম বাৰু, ইয়াৰ চাই থাকক। हिंदी थकी फोटो ताकि जा मारिम जा हाय लोग हम नहीं हाय सुनिएगा वीडियो नहीं आते सुन ले कैसा लगा आज देखते रहिए यार, कितना मज़ा आ रहा है यार, ऐसा जगह पर आया होगा इसलिए कितना लगता है मजा लगता ना इससे मजा मजा ना देखो जगह